মাতৃভাষা নমস্কাৰ বন্ধুসকল আজি বকতা পাৰিজাত জাতীয় বিদ্যাবিদ্যালয় আহিছো ইয়াত এটা সম্বৰ্ধনা অনুষ্ঠান আছে কিহৰ সম্বৰ্ধনা অনুষ্ঠান আপোনালোকে ভিডিওটো হেকলৈকে চালে গম পাব আৰু লগতে স্কুলৰ বটা বিতৰণী সভাও আছে আৰু ভাবিছো এই ভিডিওটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে আৰু সমাজৰ বাবেও এটা ধুনীয়া মেছেজ দি যাব আৰু স্কুলখনো ইমান ধুনীয়া এটা পৰিবেশৰ মাজত অৱস্থিত দেখিলে মনটো ভাল লাগি যায় গতিকে আপোনালোকে ভিডিওটো হেকলৈকে চাই থাকিব কাৰ্যসূচী বনাই আছে আজি বটা বিতৰণী অনুষ্ঠান হ'ব আমাৰ মঙ্গলবাৰৰ পৰা বাৰ্ষিক সপ্তাহ হৈ গ'ল আজিও দুই এটা কাৰ্যসূচী আছিল হৈ গ'ল ইতিমধ্যে হৈ গৈছে আৰু আমি খন্তেক পিছতে আমাৰ বটা বিতৰণী সভাৰ কাৰ্যসূচী হ'ব আৰু ইয়ালৈ বিশেষভাৱে অসমটো লেহ লাডাখলৈ যি দুঃসাহসিকতাৰে পৰিচয় দিয়ে দুঃসাহসিকতা পৰিচয় দিলে প্ৰাঞ্জল মোহন আৰু তেওঁৰ সহধৰ্মিনী হিমাশ্ৰী বৰগোহাঁই বৰুৱা এইফালে পাৰিজাত জাতীয় বিদ্যাপীঠৰ অধ্যক্ষ মহোদয় তাৰে দুজন ব্যক্তি মুহূৰ্তলৈকে উপস্থিত হোৱাহি নাই এগৰাকী আমাৰ উপস্থিত হৈছেহি বহুতে হয়তো গম পাইছা অসমটো লেহ লাডাখলৈ এজন ইউটিউবাৰ পুৰণি এখন স্কুটিৰে কোন তাৰিখ আছিলে অক্টোবৰ 13 তাৰিখে তেওঁলোকে লেহ লাডাখলৈ বুলি পাৰিজাত পূৰ্বজ্যোতি সংঘৰ পৰা আনুষ্ঠানিকভাৱে তেওঁলোকক ইয়াৰ পৰা যাত্ৰা শুভাৰম্ভ কৰা হৈছিল আৰু তেওঁলোকে সুদীৰ্ঘ 31 দিনৰ পাছত এমাহৰ পিছত আহি তেওঁলোক লেহ লাডাখৰ পৰা আহি ঘূৰি আহি অসম পালেহি 14 দিন তেওঁলোকে তাত মূৰত তেওঁলোকে তাৰ পালেগৈ সুদীৰ্ঘ 3000 কিলোমিটাৰ এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা আৰু যিজন ব্যক্তি প্ৰাঞ্জল মোহন বিশেষ একো চাকৰি নকৰে তেওঁ এটা ব্যৱসায় প্ৰতিষ্ঠানত তেওঁ কৰ্মচাৰী সৰু কাম এটা কৰে আৰু তেওঁ সেই টকা যি পায় সামান্য টকা পায় সেই টকাটো সাঁচি তেওঁলোকৰ এটা সপোন আছিল ইয়াৰ পাছতে আমি আমাৰ এজন শুভাকাংক্ষী শিল্পী দেৱজিৎ বৰুৱাকো আমন্ত্ৰণ কৰিছোঁ দেৱজিতে এজন সৰু কাম এটা কৰে সৰু কাম মানে তেওঁ তোমালোকে দেখিছা তিনিআলিত তেওঁ এখন সৰু দোকান আছে কিন্তু তেওঁ এটা মন আছে তেওঁ এটা শিল্পী মন আৰু তাৰোপৰি তেওঁ বিভিন্ন পজিটিভ কামবোৰ তেওঁ কাম কৰে পজিটিভ চিন্তা কৰে এইটো আটাইতকৈ ডাঙৰ কথা বহুতে নেগেটিভ চিন্তা কৰে ক'ৰবাত গৈ বিভিন্ন ধৰণৰ আড্ডাত বেয়া আড্ডাত থাকে ধৰক মদ ভাং খোৱা কিবা কিবি কিন্তু দেৱজিতক আমি দেখিছোঁ তেওঁ এটা পজিটিভ মাইণ্ড লৈ কাম কৰে তেওঁ সেইদিনা নিশা 12:30 বজাত অকলে তেওঁলোকে যেতিয়া তাৰিখটো কি আছিলে বেটা 13 নৱেম্বৰ যেতিয়া আমাৰ মতাখত নিয়ালি পালি 12:30 বজাত তেওঁ উজাগৰে থাকি তাত গৈ তেওঁলোকক আদৰণি জনালে মই পিছদিনা চাই অতিকে আনন্দিত হৈছোঁ দেৱজিত এইটো এটা খুব ভাল পদক্ষেপ লৈছে উৎসাহিত জনালে সেইটোৱে তেওঁলোকক মই ভাবোঁ প্ৰেৰণা দিছে আৰু মই দেৱজিত বৰুৱাকো আজি এই শুভ মুহূৰ্তত তেওঁৰ পৰা আনন্দিত হৈছোঁ তেওঁ এজন ইউটিউবাৰ তেওঁ তেনেকুৱা পজিটিভ কাম কৰি থাকে গতিকে দেৱজিত বৰুৱাকো মই আসন গ্ৰহণ কৰিব কাৰণে অনুৰোধ কৰিছোঁ প্ৰধান সভাপতি আজি আসন গ্ৰহণ কৰিছে ইয়াৰ পাছতে আমাৰ আজি এই অনুষ্ঠানটোৰ বিশেষ ব্যক্তি হিমাশ্ৰী বৰগোহাঁই অসমটো লেহ লাডাখ প্ৰায় 31 দিনতে এই যাত্ৰা সমাপ্ত কৰিছে লাডাখৰ পৰা আহি ঘূৰি আহি আমাৰ মাজত উপস্থিত হৈছেহি আৰু আমি আশা কৰিম আমাৰ আজি উপস্থিতিয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলক কৰিব মই আমাৰ হিমাশ্ৰী মোহন বৰগোহাঁই এখন সুনাম গলছে আদৰণি জনাব অনুৰোধ কৰিছোঁ মন্দিৰা বৰগোহাঁই বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী ইয়াৰ পাছতে আমাৰ যি অতিথি নেমুগুৰি থানাৰ আৰক্ষী বিষয়া সমাজকৰ্মী শ্ৰদ্ধা শ্ৰীযুত কৰমঙ্গল শইকীয়াদেৱক এখন সুনাম গছা আদৰণি জনাবৰ কাৰণে মই অনুৰোধ কৰিছোঁ বিজয়া ৰাজখোৱা শিক্ষয়িত্ৰী বিজয়া ৰাজখোৱাই কৰমঙ্গল শইকীয়াদেৱক এখন সুনাম গছা ইয়াৰ পাছতে আমি শুভাকাংক্ষী শিল্পী দেৱজিৎ বৰুৱাক এখন সুনাম গছা আদৰণি জনাব পৃথিৱীখনৰ কথা ক'ব নাযাওঁ কিন্তু
ধুনীয়া ফুৰিবলগীয়া বহুত ধুনীয়া ধুনীয়া জেগা আছে পৃথিৱীখন নহ'লেও ভাৰতবৰ্ষখন ফুৰিবলৈ মানুহে চেষ্টা কৰিব লাগে নতুন নতুন মানুহক লগ কৰিব লাগে নতুন নতুন জেগা ফুৰিলে নতুন নতুন অভিজ্ঞতা পাব ঘৰত সোমাই থাকিলে মানুহে বাহিৰৰ কথা ইমানখিনি নাজানিব পাৰে ঘৰৰ কাম বনৰ কথা আদি জানিব কিন্তু বাহিৰত যদি ফুৰা হয় তেতিয়া মানে বাহিৰৰ অভিজ্ঞতাবিলাক পাব নতুন মানুহখিনি লগ পালে তেওঁলোকৰ কথাও জানিব পাৰিব অভিজ্ঞতা বুলি ক'বলৈ কি ক'ম আৰু ৰাস্তাবিলাক ভয়ংকৰ আছিলে ৰাস্তাবিলাক খুব ভয়ংকৰ আছিলে যেহেতু আজিকালি 4 লেন ৰাস্তা হ'ল এফালে গাড়ী যায় এফালে আহে কিন্তু তাত 4 লেন ৰাস্তা এতিয়ালৈকে বনি উঠা নাই 2 লেন ৰাস্তাই হৈ আছে আৰু মানুহজনক মানিব লাগিব সেইখন পুৰণা স্কুটিখন লৈ ইমান ওখ ওখ পাৰ্চবিলাক তেওঁ সেনেকুৱা ৰাস্তাতে গৈ পিনি বগাবলৈ যে সাহস কৰিলে এয়াই আৰু মই বৰ বিশেষ নকওঁ জীৱনত সফল হ'বলৈ হ'লে আচলতে সাহসৰ প্ৰয়োজন হয় অকল সাহস হ'লে নহ'ব মানে মই ভবাত সৎ সাহসৰ প্ৰয়োজন বুলি মই ভাবোঁ আৰু তেনে দুঃসাহসিক কাৰ্য কৰি দেখুৱালে আমাৰ হিমাশ্ৰী মোহন আৰু প্ৰাঞ্জল মোহনে গতিকে আচলতে লক্ষ্যটো যদি স্থিৰ কৰা যায় তেতিয়াহ'লে জীৱনত যিকোনো এটা কামতে সফল হ'ব পাৰিব মানে এইফালে কিতাপবিলাক সজোৱা আছে আৰু এটা খুব ধুনীয়া মনোমোহা পৰিৱেশৰ মাজত স্কুলখন আছে বৰ ধুনীয়াকৈ ৰাখিছে মানুহৰ আজিকালি বহুত সলনি হৈ যান্ত্ৰিকতাৰ যুগত মানে একেবাৰে মানে ক'ৰ পৰা ক'লৈ গুচি গৈছে ঠিক নাই আপুনি পিছফালে বহি থাকিব অচিনাকি মানুহজনৰ কোচাত আপুনি ছোৱালীজনী এৰি দিছে ল'ৰাটো এৰি দিছে মই পুনৰ কৈছোঁ ছোৱালীজনীয়ে বুলি নহয় ল'ৰাটোৰ ক্ষেত্ৰত ল'ৰাটো বহি আছে কেনেকুৱা এটা কাজ কৰিছে তাত কিবা কেনেকুৱা অশান্তি পাইছে সি আপোনাক খুলিও ক'ব পৰা নাই এইবিলাক কথা আমি সচেতন হোৱা ভাল বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদিহে ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট এটা কৰিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদিহে ফেচবুকত চাইছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব আৰু যদিহে ইউটিউবত চাইছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানতে সামৰণি মাৰিছোঁ বাই বাই